কি খবৰ সকলো ভালে আছেনে আজি বহু দিনৰ মূৰত আৰু এটা দীঘল ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিছো এতিয়া সিচুৱেচনবোৰ ভাল হৈছে মনবোৰ অলপ ফৰকাল হৈছে ভাবিলো আমি অলপ ফুৰিবলৈকে যাওঁ আৰু মই কিয় অকলে যাব লাগে মোৰ লগত আপোনালোকো বলো আহক আজি মই আপোনালোকক লৈ যাওঁ ইউএছৰ থাৰ্ড লাৰ্জেষ্ট সিটি চিকাগো মই আপোনালোকক ফাৰ্ষ্ট লাৰ্জেষ্ট সিটি সেকেন্ড লাৰ্জেষ্ট সিটি আৰু থাৰ্ড লাৰ্জেষ্ট সিটি সকলোলৈ লৈ গৈছো আহক ফাৰ্ষ্ট লাৰ্জেষ্ট সিটি কি আছিল নিউয়ৰ্ক সেকেন্ড আছিল লস এঞ্জেলেছ আৰু থাৰ্ড হৈছে চিকাগো চিকাগো হৈছে ইউএছৰ ষ্টেট ইলিনয় এখন ফেমাস সিটি আৰু চিকাগোত 10 মিলিয়ন লোকে বাস কৰে আৰু ইয়াৰ নিকনেম কি জানে উইন্ডি সিটি ইয়াত ইমানেই বেছি বতাহ মাৰে এনেকুৱা লাগে যেন আপোনাক উৰুৱাই লৈ যাব আৰু এই সিটিখন আছে মিচিগান লেকৰ কাষত ইয়াত আছে গগনচুম্বী অট্টালিকা বহুতো মিউজিয়াম আৰ্ট ইনষ্টিটিউট আৰু বহুতো আকৰ্ষণীয় ঠাই আহক মোৰ লগত এতিয়া আমি চিকাগো ফুৰিবলৈ যাওঁ এয়া আমি চিকাগো পাই গ'লোহি এতিয়া বাজিছে 8টা সব বাহিৰত কিমান বৰষুণ আৰু খুব বেছি বতাহ মাৰিছে তো মই আপোনালোকক কৈছিলোঁৱে যে চিকাগোৰ আন এটা নাম হৈছে উইন্ডি সিটি এয়া আমি এতিয়া হোটেল পামগৈ আমাৰ হোটেলৰ নাম হৈছে দা ড্ৰেক হোটেল আৰু এই হোটেলখন হিলটনৰ আণ্ডাৰত আছে মইতো আপোনালোকক আগৰ ভিডিঅ' জনাইছিলোঁ যে আমি যেতিয়া বাহিৰলৈ আহোঁ তেতিয়া আমি হোটেল হিলটনতে থাকোঁ আমি হোটেল সোমালো বহুত বেছি ভাগৰ লাগিছে ভোক লাগিছে আমি এতিয়া ৰেষ্ট লওঁ কাইলৈ ৰাতিপুৱা খোজকাঢ়ি যিমান দূৰ পাৰোঁ সিমান দূৰ আপোনালোকক চিকাগো ফুৰাবলৈ লৈ যাম গুড মৰ্ণিং আহক এতিয়া আমি চিকাগো ফুৰিবলৈ যাওঁ এইখিনি কোৱা হয় মেগনিফিকেণ্ট মাইল মইতো আপোনালোকক কৈছিলোঁ যে প্ৰতিখন চিটিত এখন ডাউন টাউন থাকে এইখিনি হৈছে ডাউন টাউন এৰিয়া চাওকচোন ইমান বেছি ভাল লগা ন আৰু এই যে ওখ বিল্ডিংটো দেখিছে ইয়াৰ নাম হৈছে জন হেংকক টাৱাৰ আৰু ইয়াৰ হাইট হৈছে 1451 ফিট আহক টাৱাৰৰ ফালে এবাৰ গৈ আহোঁ শুনিছে বতাহৰ কি শব্দ ৱাও সঁচাকে দেই বিৰাটেই ভাল লগা কেনেকুৱা লাগিছে জনাব কিন্তু দেই আপোনালোকে এনে এটা সুন্দৰ পৰিৱেশ দেখি মনলৈ এটা গান আহিছে গম পাইছেনে লা 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 সাথিয়া তুনে क्या किया ৰ'ব মই আপোনালোকক আৰু অলপ ওচৰৰ পৰা দেখাই দিওঁ বলক এতিয়া আমি আগবাঢ়ি যাওঁ চব ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা এটা সুন্দৰ পৰিৱেশত খোজকাঢ়ি গ'লেও আপুনি ভাগৰুৱা অনুভৱ নকৰে চব কিমান ওখ বিল্ডিংছ মই আপোনালোকক মোৰ প্ৰতিটো ভিডিঅ'তে ডাউন টাউন ফুৰাবলৈ লৈ আহোঁ কিয়নো নানিম কওকচোন এইটোৱে হৈছে চিটিখনৰ মেইন কমাৰ্চিয়েল এৰিয়া আৰু ইয়াতে আপোনাৰ ডাঙৰ অফিচ ডাঙৰ হোটেল ডাঙৰ মল সকলোখিনি বেছিকৈ থাকে আহক এতিয়া মই আপোনালোকক লৈ যাওঁ মন মোহিত কৰা এটা সুন্দৰ পৰিৱেশলৈ এইখন হৈছে চিকাগো ৰিভাৰ আৰু ইয়াতে আছে ওখকৈ এটা বিল্ডিং এই বিল্ডিংটো হৈছে এক্স প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ
চব সম্পূৰ্ণ এবছৰৰ পাছত সকলো মানুহ মুক্তভাৱে ঘূৰিব পাৰিছে বৰ্তমান ইয়াত চিটুৱেশ্যন নৰ্মেল হৈছে তথাপিও আমি মাস্ক ইউজ কৰি আছোঁ ভগৱানে কৰক পৃথিৱীখন আগৰ দৰে হৈ আহক সকলোৰে জীৱনলৈ সুখ আহক তাৰে কামনা কৰিছোঁ চাওকচোন কিমান দিনৰ মূৰত আমি সকলোবোৰ কাষত আহিছোঁ ইজনে সিজনৰ লগত বহি কথা পাতিছে আপোনালোকৰ চাগে চাই পেলাই খুবেই বেছি ভাল লাগিছে নহয় এনেকুৱা এটা সুন্দৰ পৰিৱেশ দেখিলে মন উৰা মাৰে 16 বছৰীয়া সেই লোভাজনীৰ ওচৰলৈ বলক এতিয়া মই আপোনালোকক ৰিভাৰৰ ওচৰলৈ লৈ যাওঁ আৰু এই এৰিয়াটোক কোৱা হয় ৰিভাৰ ৱাক সকলো মানুহ ইয়াত খোজকাঢ়িবৰ কাৰণে আহে চাওকচোন ইমান এটা সুন্দৰ পৰিৱেশত দিনটো খোজকাঢ়ি থাকিব পাৰি নহয়নে আৰু এইফালে আহোঁতে IWA এটা গ্ৰুপক লগ পালোঁ আৰু তেওঁলোকে এভৰি ছেটাৰডে মৰ্ণিঙত এইফালে খোজকাঢ়িবলৈ আহে मेरा नाम लोबा ये आंटी है कश्मीर क्या कश्मीर का रह रही है तो सबको मिलके मुझे बहुत अच्छा लगा इसलिए मैं उन लोगों के साथ ज्वाइन करना चाहती हूँ এতিয়া আমি অকণমান আগলৈ খোজকাঢ়ি যাওঁ আপোনালোকেও মোৰ ভিডিঅ' চাই আনন্দ লওক বহুত দূৰ খোজকাঢ়িলোঁ তাতে বহিবৰ কাৰণে ইমানেই ধুনীয়া জেগা বনাই থৈছে নহয় ৱাও ভাবিলোঁ অকণমান দেৰি বহি ইয়াতে জিৰণি লৈ লওঁ You just always been a tighter rush that I've been laid back, yeah I don't wanna skip steps, you know that So if you're with it, then say yeah I just need a little bit of patience You need me, I know that you've been waiting Down my number twice, promise I'll pick up the line I see you worried, don't gotta ask why You like it I know that you like it, you like it আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ নেক্সট ভিডিঅ'ত মই আপোনালোকক লৈ যাম চিকাগোৰ বেলেগ এখন ঠাইলৈ You said that you were down to ধন্যবাদ সকলোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই আই থিংক ভাল পাইছে নহয় জানো কিয় ভাল নাপাব কওকচোন ইমান ধুনীয়া ধুনীয়া ঠাইবোৰ দেখিব পালে কাৰণো মনটো ভাল নালাগিব কওকচোন বাৰু মোক আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আপোনালোকে দিহা পৰামৰ্শ দিব কেনেকৈ মই আৰু ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত প্ৰেৰণ কৰিব পাৰোঁ আৰু পাৰিলে লাইক এটা কৰি দিব আৰু যদিহে বেছি ভাল পাইছে সাবস্ক্ৰাইব কৰি থব আৰু যদিহে তাতকে বেছি ভাল পাইছে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব আজিলৈ ৰাখিছোঁ নেক্সট ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ
ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক। নমস্কাৰ।